নেক্সট পইচা চাওক কুৱেইটৰ পইচা হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভিলেজ বয় আছাম আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ আজি মই আপোনালোকক দেখুৱাম যে কুৱেইটৰ পইচাবোৰ কেনেকুৱা হয় পইচা বুলি ক'লে বেয়া হ'ব কাৰণ ইয়াত সৰু পইচা কিন্তু তাৰ মূল্য বহুত তো ভিডিঅ'টোলৈ আগবাঢ়ো এইটো হৈছে কুৱেইটৰ 5 পইচা ভাবকচোন 5 পইচা আপুনি কেতিয়া শুনিছিলে যেতিয়া আমাৰ আজু ককা ককাহঁত আছিলে বা আমাৰ নানা নানীহঁত আছিলে তেতিয়া আমি এইবোৰ 5 পইচা 10 পইচাৰ কাহিনী শুনিছিলোঁ আমি দেখা পোৱা নাছিলোঁ কিন্তু মই ইয়াত আহি আপোনাৰ দেখা পাইছোঁ যে 5 পইচাও আছে আজিৰ দিনত আৰু এইটো হৈছে 5 পইচা আৰু তাৰ লগে লগে দেখাব গৈছোঁ মই আপোনালোকক এইটো হৈছে আপোনাৰ 10 পইচা কুৱেইটৰ গোল্ডেন কালাৰৰ থাকে 5 পইচা 10 পইচা আৰু ইয়াৰ ডাঙৰ পইচাটো হৈছে এইটো 20 পইচা 5 10 20 আৰু এইবোৰ পইচা আপোনাৰ ইয়াত ক'ত ইউজ হয় মই আপোনালোকক কওঁ যেতিয়া আমি বজাৰ কৰিবলৈ যাওঁ তেতিয়া ধৰক যদি 2 টকা 15 পইচা 2 টকা 35 পইচা বা 3 টকা 75 পইচা তেতিয়া এইবোৰ পইচা ইউজ হয় নহ'লে আপোনাৰ এইবোৰ পইচা ইমান ইউজ নহয় আৰু ইয়াৰ পিছত মই আপোনালোকক দেখাব গৈ আছোঁ এইটো পইচা এই পইচাটো আপোনাৰ নাম হৈছে খামচিন ফিল্ডছ মানে 50 পইচাটো ইয়াত কুৱেইটত কোৱা হয় খামচিন ফিল্ডছ বুলি এইটো পইচা আমাৰ তাত ইয়াৰ ভেলু হৈছে 10ৰ পৰা 13 টকা খামচিন ফিল্ডছ মাত্ৰ 50 পইচা এটা আমাৰ তাত মূল্য হ'ব আপুনি 10 টকাৰ পৰা 13 টকা 13 টকা তলত নাহে মই তেওঁক কৈছোঁ আৰু 10 টকাৰ পৰা 13 টকা আৰু ইয়াৰ ডাঙৰ পইচাটো হৈছে এইটো 100 পইচা ইয়াত কোৱা হয় মিয়া ফিল্ডছ ইয়াক কোৱা খামচিন ফিল্ডছ আৰু এই ভাষাত আৰু ইয়াক কোৱা হয় মিয়া ফিল্ডছ ই হৈছে 100 পইচা আৰু এইটোত আপুনি কি পাব নৰ্মেলি অৰেঞ্জ জুচ যিবোৰ আমাৰ সৰু ল'ৰা ছোৱালীয়ে খায় আমাৰ তাত অৰেঞ্জ জুচ পোৱা যায় তে সেইবোৰ আপুনি পাব এইটো পইচাত আৰু নৰ্মেল এটা দুটা চকলেট পাব চাগে সেনেকুৱা একো নাপায় এইটোত আৰু এইটো 100 ফিল্ডছত আপুনি পাব নৰ্মেল চাহ একাপ পাব আৰু ধৰক ড্ৰিংকছ পাব কোলা স্প্ৰাইট এইবোৰ পাব আপুনি 100 পইচাত আৰু এই তিনিটা পইচা চাওক 1 টকা 1 টকাৰ আধা 500 পইচা তাৰ এইটো আধা 250 পইচা 1 টকা যাৰ মূল্য আমাৰ ইণ্ডিয়াত 270 টকা বৰ্তমান 274 টকা চলি আছে 270 টকা এই 1 টকাটোৰ মূল্য আৰু তাৰ আধাটো হৈছে এইটো 500 পইচা ইয়াত আপোনাৰ ইয়াক কোৱা হয় নুজ দিনাৰ ইয়াক নুজ দিনাৰ বুলি কোৱা হয় ইয়াৰ নাম হৈছে আপোনাৰ 500 পইচা এইটো আমাৰ ইয়াত তাৰ হিচাপত যদি মই চাবলৈ যাওঁ ইয়াৰ আপোনাৰ প্ৰাইচ হৈ আছে আমাৰ তাত ইয়াৰ ভেলু 135 টকা আৰু ইয়াৰ এই দুটা তাৰ আকৌ আধা এইটো ৰুবা ইয়াৰ নামটো কোৱা হয় ৰুবা 250 ফিল্ডছ মানে আৰু মই যদি আমাৰ তাৰ হিচাপত ইয়াৰ ভেলু চাবলৈ যাওঁ তে 65 টকাৰ পৰা 70 টকা ধৰি ৰাখক এই তিনিটা পইচা 1 টকা ইয়াক কুৱেইটত কোৱা হয় দিনাৰ 500 ফিল্ডছ কুৱেইটত কোৱা হয় নুজ দিনাৰ আৰু ইয়াক কোৱা হয় 250 ফিল্ডছ ইয়াক কুৱেইটত কোৱা হয় দিনাৰ এই তিনিটা পইচা এটাৰ পইচাৰ পৰা তিনিটা পইচা আৰু 1 টকাৰ পৰা ডাইৰেক্ট ওপৰত 5 টকা ইয়াত এটকি দুটকি তিনটকি মানে 1 টকাৰ পিছত ধৰক 2 টকি নোট 3 টকি নোট সেনেকুৱা নাই 1 টকাৰ পিছত এইটো 5 টকি নোট মানে 5 দিনাৰ আৰু ইয়াত কোৱা হয় খামসা দিনাৰ খামসা মানে 5 কুৱেইটত কোৱা হয় এইটো হৈছে 5 টকা আৰু ইয়াৰ আমাৰ ইণ্ডিয়ান হিচাপত ইয়াৰ ভেলু হৈছে 1300 টকা বৰ্তমান টাইমত 1300 টকা ইয়াৰ ভেলু আমাৰ তাত আপুনি 1300 টকা আপুনি আপোনাৰ হাতত থাকিব হ'লে 100 টকি ধৰক 13টা বা 50 টকি হ'লে আপোনাৰ 26টা আৰু ধৰ নহ'লে ধৰক আপুনি 500 টকি দুটা আৰু 100 টকি দুটা 100 টকি তিনিটা এটা পইচা মাত্ৰ তাৰ মূল্য ইমান ভাবিব গ'লে বহুত আচৰিত লাগে আৰু ইয়াত তাৰ ওপৰত 10 টকি এইটো হৈছে আপোনাৰ 10 টকি 10 দিনাৰ ইয়াত আপোনাক কোৱা হয় আছৰা দিনাৰ বুলি কয় মানে 10 কেডি 10 দিনাৰটো ইয়াত কোৱা হয় আছৰা দিনাৰ আৰু এইটোৰ পইচা মূল্য হৈছে আপোনাৰ 2700 টকা আমাৰ তাৰ হিচাপত 2700 টকা 10 দিনাৰ এইটো 5 দিনাৰ আৰু এইটো 10 দিনাৰ কিমান ভেলু হ'ব আপুনি ইয়াত এটা পইচা আমাৰ তাত 2700 টকা হ'লে গোটেই পকেটটো ফুল থাকিব ইয়াত আপোনাৰ হাতত এখন নোট থাকিব আৰু আপোনাৰ এনেকুৱা লাগিব যেন পইচাই নাই কাৰণ ইয়াত আপোনাৰ এখন পইচা মাত্ৰ এনেকুৱা ইয়াত আমাৰ 2700 বা 2800 টকা পকেটত থাকিলে আপোনাৰ লাগিব যেন নাই আপোনাৰ পকেটত মোটামুটি হ'লেও পইচা আছে আপুনি ইয়াৰ পৰা উত্তৰত আহিব পাৰিব কিন্তু ইয়াত আপোনাৰ এইটো পইচা আৰু এইটো পইচা আপুনি মূল্য হ'ব 5 দিনাৰ আৰু এইটো হৈছে 10 দিনাৰ আৰু কুৱেইটৰ চবতকৈ ডাঙৰ পইচাটো হৈছে এইটো 20 দিনাৰ 20 টকি মাত্ৰ 20 টকা আমাৰ তাৰ ভাষাত মই ক'বলৈ গ'লে হৈছে মাত্ৰ 20 টকা 20 দিনাৰ আৰু ইয়াৰ মূল্য হৈছে আপোনাৰ আমাৰ তাৰ হিচাপত ইয়াৰ ভেলু হৈছে 5400 5500 আপুনি ধৰি লওক ইয়াৰ ভেলু 20 টকাত মাত্ৰ আমাৰ তাত 5500 টকা হৈ আছে এইটো পইচাটো চাওক আপোনালোকে ইয়াক কোৱা হয় আছৰিন দিনাৰ আছৰিন মানে 20 টকি নোট ইয়াত কুৱেইটত কোৱা হয় আছৰিন দিনাৰ বুলি মই আপোনালোকক গোটেইবোৰ দেখালোঁ এইবোৰ হৈছে কুৱেইটৰ আপোনাৰ 20 টকি নোটবোৰ এইবোৰ 20 টকি কুৱেইটৰ 20 টকি হয়
আৰু এইবোৰ হৈছে আপোনাৰ কুৱেইটৰ 10 টকীয়া নোটবোৰ আৰু এইবোৰ হৈছে কুৱেইটৰ আপোনাৰ 5 টকীয়া নোটবোৰ আৰু এইবোৰ হৈছে আপোনাৰ কুৱেইটৰ 1 টকী এক দিনাৰবিলাক তে মোৰ হাতত বৰ্তমান আছে 60 টকা 80 টকা 90 100 টকা মাত্ৰ 100 টকা মানে আৰু আমাৰ তাৰ হিচাপত ইয়াৰ ভ্যালু যদি মই চাবলৈ যাওঁ 27ৰ পৰা 28000 টকা আপুনি ভাবক ইয়াৰ 100 টকা আমাৰ তাত 27ৰ পৰা 28000 টকা হৈ আছে আৰু বৰ্তমান আমাৰ ইণ্ডিয়াৰ ইকনমি চাগে তললৈ গৈছে কাৰণ মই যেতিয়া আহিছিলো তেতিয়া আপোনাৰ কুৱেইটত আপোনাৰ 100 টকা ধৰক মানে ইয়াৰ 1 টকা আমাৰ তাত আছিল 268 টকা আৰু তাৰ অলপ দিন পিছত আপোনাৰ 2-3 মাহৰ পিছত হল ইয়াৰ 1 টকা আমাৰ তাত 270 টকা আৰু বৰ্তমান ইয়াৰ 1 টকা আমাৰ তাত 274 টকা মানে আমাৰ ইকনমি দিনে দিনে তললৈ গৈ আছে আমাৰ দেশৰ ইকনমি তললৈ যোৱা মানে আমিবোৰ তললৈ যোৱা মই বৰ্তমান বিদেশত আছো হয় ইন্টাৰনেশনাল আছো হয় কিন্তু মইতো আমাৰ ইণ্ডিয়াৰে আমাৰ দেশৰে বাসিন্দা হয় তে মই নাভাবো যে আমাৰ দেশৰ ইকনমি কমে আৰু আপোনালোকে চাক বৰ্তমান আমাৰ তাত জিএসটি বাঢ়িছে কিমান জিএসটি প্ৰতিটো বস্তুত জিএসটি আপুনি এটা পেট্ৰল লবলৈ যাক পেট্ৰলৰ মূল্য কিমান হৈ আছে প্ৰতিটো খোৱা বস্তুৰ ভ্যালু বাঢ়ি গৈ আছে কিয় তে মই ভাবো যে আমাৰ চৰকাৰে আমাৰ গভৰ্ণমেণ্টে এইবোৰ বস্তু চকু দিয়ক আৰু মই একো এইবোৰ ক'বলৈ ইমান নাযাওঁ আৰু যদি মোৰ ভিডিওটো ভাল লাগিল চাই কুৱেইটৰ পইচাবোৰ কেনেকুৱা মই আপোনালোকক দেখালো ইয়াৰ পইচাৰ মূল্য আমাৰ তাত কিমান হয় মই আপোনালোকক দেখালো যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে তে ভিডিওটো লাইক কৰিব কমেন্ট কৰি জনাব যে কোনটো পইচা কি মই ক'লো আপোনালোকক কোনটো ভাল লাগিলে আৰু ভিডিওটো শেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বহুত কষ্টকৈ ইয়াত ডিউটি কৰাৰ পিছত ভিডিও বনাই আছো আপোনালোকৰ কাৰণে কিছুমান ইনফৰমেশন সৰু সুৰা ইনফৰমেশন দি আছো ধৰক তে লগ পাম বেলেগ এটা ভিডিওত